মই কেতিয়াও হিন্দু হৈ জীয়াই থাকিব নিবিচাৰোঁ, মই কেতিয়াও মুছলমান হৈ জীয়াই থাকিব নিবিচাৰোঁ, মই কেতিয়াও খ্ৰীষ্টান হৈ জীয়াই থাকিব নিবিচাৰোঁ। মই জীয়াই থাকিব বিচাৰোঁ এজন মানুহ হৈ। মানুহ আমি প্ৰত্যেকেই কিন্তু মৃত্যু নোহোৱা পৰ্যন্ত মানুহ হিচাপে চিনাকি দি যাব লাগিব, মানুহ হিচাপে চিনাকি দি যাব লাগিব। মই কিয় কৈছোঁ, এইখন অসমত অতি সম্প্ৰতি বহুত মানুহে তোমাক মোক আমাক মানুহ কৰি জীয়াই থাকিবলৈ দিব বিচৰা নাই, জীয়াই ৰাখিব বিচৰা নাই, আৰু নিজেও জীয়াই থাকিবলৈ তেওঁলোকে চেষ্টা কৰা নাই। তেওঁলোক সেই চাম মানুহে তোমাক মোক জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি, তোমাক মোক জীয়াই ৰাখিব বিচাৰিছে মুছলমান কৰি, তোমাক মোক জীয়াই ৰাখিব বিচাৰিছে খ্ৰীষ্টান কৰি। মই সেই সকল চিন্তাৰ মানুহৰ সেই কথাৰ তীব্ৰ বিৰোধী। মই কেতিয়াও হিন্দু হৈ জীয়াই থাকিব নিবিচাৰোঁ, মই কেতিয়াও মুছলমান হৈ জীয়াই থাকিব নিবিচাৰোঁ, মই কেতিয়াও খ্ৰীষ্টান হৈ জীয়াই থাকিব নিবিচাৰোঁ। মই জীয়াই থাকিব বিচাৰোঁ এজন মানুহ হৈ। মানুহ অৰ্থাৎ হাত ভৰি চকু কাণ নাক থাকিলে মানুহ নহয়। এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে যিখিনি গুণৰ দৰকাৰ, সেই গুণখিনি এই বয়সতেই তোমালোকে আয়ত্ত কৰা। মই আকৌ কৈছোঁ, মই বিচাৰোঁ আমি প্ৰত্যেকেই পূৰ্ণাংগ মানুহ হওঁ। আমি কওঁ জীৱশ্ৰেষ্ঠ। পৃথিৱীত যিমানবিলাক জীৱ জন্তু আছে, সকলোবোৰ জীৱ জন্তুৰ ভিতৰত মানুহকে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। কিন্তু কোনে কয়? মানুহে নিজেই কোৱা কথা। জীৱশ্ৰেষ্ঠ বুলি আমি নিজকে নিজে কৈছোঁ। কোনো জীৱ জন্তুৱে কোনো দিন সমাৱেশ পাতি মানুহক জীৱশ্ৰেষ্ঠ স্বীকৃতিটো দিয়া নাই, মানুহে নিজেই লৈছে। এই কাৰণেই লৈছে, মানুহৰ বিবেক আছে, মানুহৰ মগজু আছে, মানুহৰ চিন্তা শক্তি আছে, আৰু সেইকাৰণে আমি কওঁ যে আমি জীৱশ্ৰেষ্ঠ। কিন্তু আমি কাৰ্যক্ষেত্ৰত পৃথিৱীৰ প্ৰত্যেকজন মানুহেই জীৱশ্ৰেষ্ঠ হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছেনে? এই যমুনা মুখৰ বিভিন্ন অঞ্চলৰ মানুহে প্ৰত্যেকজনেই নিজকে জীৱশ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিব পাৰিছেনে? হয়তো নাই পৰা। সেইকাৰণে মই যিসকল উঠি অহা প্ৰজন্মৰ ইয়াৰ ভৱিষ্যতৰ ধৰণী ছাত্ৰ ছাত্ৰী, মই তোমালোকক কওঁ যে মনত ৰাখিবা, কোনোবাই গড বুলি কয়, কোনোবাই যীশু বুলি কয়, কোনোবাই ভগৱান বুলি কয়, কোনোবাই আল্লাহ বুলি কয়, কিন্তু ৰূপ বেলেগ হ'ব পাৰে কাৰোবাৰ কাৰণে, শক্তি কিন্তু এটাই শক্তি। সেইকাৰণে এজন খ্ৰীষ্টানক কাটিলেও যি ৰঙা তেজ ওলাব, এজন ইছলামক কাটিলেও সেই একেই ৰঙা তেজ ওলাব, এজন হিন্দুক কাটিলেও একেই ৰঙা তেজ ওলাব। কাৰো গাত বগা তেজ, কাৰো গাত ক'লা তেজ নোলায়। সেইসকল মানুহে মনত ৰখা উচিত, যি কেৱল আমাক হিন্দু কৰি ৰাখিব বিচাৰিছে, মুছলমান কৰি ৰাখিব বিচাৰিছে, খ্ৰীষ্টান কৰি ৰাখিব বিচাৰিছে। সেইকাৰণে মই তোমালোকক কম যে তোমালোকে মানুহ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰিবা আমৃত্যু পৰ্যন্ত। আমাক ধৰ্ম লাগে, ধৰ্মই আমাক ইছলাম কৰিছে, ধৰ্মই আমাক হিন্দু কৰিছে, ধৰ্মই আমাক খ্ৰীষ্টান কৰিছে। ধৰ্ম কিয় লাগে? ধৰ্ম আমাক কি ক্ষেত্ৰত প্ৰযোজ্য হয়? এই কাৰণেই প্ৰযোজ্য হয় যে আমি মানুহবিলাক আধ্যাত্মিক চেতনাৰে যাতে বেয়া কাম কৰিব নোৱাৰা এজন আমি ভাল মানুহ হওঁ। সেইকাৰণে আমাক ধৰ্ম লাগে। আল্লাহে আমাক সেয়াই শিকাইছে, ভগৱানে আমাক সেয়াই শিকাইছে, যীশুৱে আমাক সেয়াই শিকাইছে।